ভাৰত আৰু পাকিস্তানৰ মাজত যে যুদ্ধ সমাপ্তি ঘটিছে, কোনোবাই মোক ক'বনে এই বীৰ সেনা জোৱানসকল যে শ্বহীদ হ'ল তেওঁলোকৰ প্ৰতিশোধ কোনে ল'ব? ভাৰত আৰু পাকিস্তানৰ মাজত বোলে চিজ ফায়াৰ কৰিছে। চিজ ফায়াৰৰ ৱৰ্ডটো আমাৰ ডিক্সনেৰীতে নাই। আমাৰ পূৰ্বপুৰুষসকল, আমাৰ বীৰ বীৰাংগনাসকলৰ মতে যুদ্ধ মানে হৈছে হয়তো তুমি জয়ী হৈ আহা, নহ'লে তুমি দেশৰ কাৰণে বলিদান দিয়া বা শ্বহীদ হোৱা। কিন্তু কম্প্ৰমাইজ বা বুজাবুজি এই শব্দটো আমাৰ ডিক্সনেৰীত নাই। পাকিস্তানে আমাক জোকাই লৈছে, আমি যুদ্ধ কৰিছোঁ, আৰু এতিয়া কম্প্ৰমাইজ কিহৰ হ'ব লগা আছে? পাকিস্তান যেতিয়ালৈকে ধ্বংস নহয় তেতিয়ালৈকে যুদ্ধ হৈ থাকিব লাগে। আমাৰ ভাৰতত 140 কোটি জনসংখ্যা আছে। যদি চবেই এবাৰ মুতি দিওঁ তেনেহ'লে পাকিস্তান উঠি যাব। পাকিস্তানৰ ইমান অকাতো নাই যে আমি সিহঁতৰ লগত কম্প্ৰমাইজ কৰিম। আৰু কম্প্ৰমাইজ কৰিলে কি গেৰেণ্টি আছে যে পাকিস্তান দ্বিতীয়বাৰৰ বাবে আমাক আক্ৰমণ নকৰিব? চিজ ফায়াৰ কৰা 3 ঘণ্টাৰ পিছতো পাকিস্তানে আক্ৰমণ কৰিছে। এইটো বা কি বুজাইছে? যে পাকিস্তান আমাৰ চিৰবৈৰী আছিল আৰু চিৰবৈৰীয়ে হৈ থাকিব। এইবিলাক কম্প্ৰমাইজ নহয়। যুদ্ধ হওক, প্ৰয়োজন হ'লে আমিও যাম, আমিও দেশৰ কাৰণে বলিদান দিম, কিন্তু পাকিস্তানৰ লগত কম্প্ৰমাইজ এইটো ভুলতো নহ'ব।